নমস্কাৰ বন্ধুসকল, ৰিয়ান চেনেলৰ অন্য এটা ভিডিঅ'লৈ আমি আগবাঢ়িছোঁ। আজি ভিডিঅ'টো হ'ল কিমান বিপদ সংকুলভাৱে মানুহে যাতায়াত কৰি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। আমি আজি এই ভিডিঅ'টিৰ যোগেদি দেখুৱাম যে এই সোৱণশিৰিৰ ইটো পাৰৰ পৰা বিশেষকৈ আদিহুতি আচাৰকটা বৰচাপৰিৰ মানুহে অহা যোৱা কেনেকৈ কৰে। ইমান বিশাল সোৱণশিৰি, বাৰিষাৰ সোৱণশিৰি পাৰ হৈ এয়া দেখিছেনে বন্ধুসকল, এখন মেচিন নাও, যন্ত্ৰচালিত নাও, কিদৰে বাইক মানুহ উঠি আহিছে। আৰু বাইকবিলাক কেনেকৈ দেখিছেনে, মাথাউৰিৰ ওপৰত ওখ ঠাই, এইটো এটা ভীমপৰা মাথাউৰি হয়, মাথাউৰিৰ ওপৰত কেনেকৈ দুজন তিনিজন মানুহে ঠেলি পিনি উঠাব লগা হৈছে। অকলেতো আপুনি চিন্তাই কৰিব নোৱাৰে এইটো কথা, কিন্তু তেওঁলোকৰ যেন এইটো অভ্যাসত পৰিণত হৈছে এই বিপদ সংকুলভাৱে অহা যোৱা কৰাটো। তেওঁলোক আহে নিৰ্দিষ্ট টাইমত আৰু নিৰ্দিষ্ট টাইমত যায়। আপুনি নিৰ্দিষ্ট টাইমত যদি আহি পায়হি তেতিয়া নাওত উঠি ইপাৰলৈ যাব পাৰিব, আৰু সেই সময়ত যদি নাপায়হি আপুনি আৰু সেই দিনটোলৈ আশা নহ'ব আৰু ইপাৰলৈ যোৱা। এইদৰেই ইপাৰত চাকৰি কৰা মানুহেও নিৰ্দিষ্ট টাইমত অহা যোৱা কৰি আছে। ইপাৰৰ পৰা ৰাতিপুৱা 8:30-9টামান বজাত নাওখন আহি পায়হি আচাৰকটা ঘাটৰ পৰা এইফালে আহি পিনি ভীমপৰা মাথাউৰিত লাগেহি। দেখিছেনে বন্ধুসকল, কেনেকৈ বাইকখন নমাইছে দুজন তিনিজন মানুহে ধৰি। ইয়াততো অকলে নমাবলৈ কাৰ সাহস আছে, কোনেও নোৱাৰে। অকণমান বেকা হ'লেই স্লিপ হৈ পিনি নদীত পৰিব। এইখন বাইক দেখিছেনে, কিমান ৰিক্স লৈ নমাব লগা হৈছে, কিমান ৰিক্স লৈ নমাব লগা হৈছে দেখিছে। সকলোৱে পাৰিবনে? এদিন পাৰ হোৱা মানুহে কেতিয়াও নোৱাৰে, এদিন পাৰ হ'বলৈ অহা মানুহে কেতিয়াও নোৱাৰে এনেদৰে পাৰ হ'ব। যিহে তেলৰ দামত কেনেকৈ তেল কঢ়িয়াব লগা হৈছে, কাৰণ ইফালেতো পেট্ৰল ডিপু নাই, ডিজেলৰ নাই, তাততো গাড়ী মটৰ আছে, ট্ৰেক্টৰ আছে, খেতি কৰিবলৈতো ট্ৰেক্টৰ লাগিব। তাৰ বাবে তেওঁলোকে তেল আনিছে ড্ৰামত ভৰাই, ইপাৰে বিকিব, তেতিয়াহে খেতি হ'ব। সেই খেতিয়েই কৰিয়েই আকৌ তেওঁলোক আজাদ বজাৰলৈ আহিব, লখিমপুৰ টাউনলৈ বস্তু নিব। ৰাতিপুৱা 4টামান বজাত, 3টামান বজাতে তেওঁলোকে উঠি আহি নাৱত উঠি আহি ৰাতিপুৱা 5টা-6টা বজাত আজাদৰ শনিবৰীয়া বজাৰ, মঙলবৰীয়া বজাৰ তেওঁলোকে বস্তু বিক্ৰী কৰিবলৈ আহে। ইমান বিপদ সংকুল। আৰু বৰষুণ দিয়ক, ৰ'দ দিয়ক, কথা নাই, তেওঁলোক আহিবই লাগিব, বস্তু বিক্ৰী কৰিবই লাগিব। কামানিৰ কথা আছে, ইনকমৰ কথা আছে। তেওঁলোক সেইদৰেই জীৱন নিৰ্বাহ কৰি আছে। দেখিছেনে বন্ধুসকল, তেলৰ দামটো কেনেকৈ ঠেলি ঠেলি 4-5জন মানুহে নাৱত উঠাব লগা হৈছে। এয়া দেখিছেনে, এইজনে এতিয়া অকলে নিবলৈ সাহস কৰা নাই তেলৰ দামটো, আকৌ ইকেইজন অহালৈ বাট চাব লগা হৈছে। এতিয়া বাইকবিলাক কেনেকৈ শাৰী শাৰীকৈ উঠাব লগা হৈছে। ৰাস্তাত যদি ধুমুহা বতাহ আহে কি হ'ব? এবাৰ ভাবকচোন, ৰোগীয়া মানুহ, প্ৰসূতি, তেওঁলোক কেনেকৈ অহা যোৱা কৰে ইমান বিপদসংকুলভাৱে। সৰু এটা কাম লৈ তেওঁলোক দিনটোলৈ আহিব লগা হয়। এই ধৰক টাউনৰ পৰা কিবা বস্তু এটা আনিবলৈ, মেডিকেললৈ আহিবলৈ, বজাৰলৈ আহিবলৈ তেওঁলোক দিনটোৰ বাবে আহিব লগা হয়। ৰাতিপুৱা 9টা বজাত আহিল, কাম কৰি পিনি, কাম হ'লেও নহ'লেও তেওঁলোকে আকৌ 3টা বজাত 4টা বজাত আহি ইয়াত ঘূৰি পাবহি লাগিব। যদি সোনকালেও হয়, আহি পিনি নাৱৰ বাবে অপেক্ষা কৰিব লাগিব, ইপাৰৰ পৰা নাওখন আহিব, আমি যাম। এইদৰেই তেওঁলোকৰ জীৱন চলি আছে, চলি থাকিব। সকলোতে মানুহ আছে, এইদৰে যাত্ৰা চলিব, এইদৰে তেওঁলোকৰ জীৱন চলি আছে। এয়া দেখিছেনে নাওখন কিমান লাহে লাহে আকৌ সেইফালে অহা বাটেৰে যাবলৈ লৈছে। এইখনেই হ'ল সোৱণশিৰি। ব্ৰহ্মপুত্ৰৰ পিছতেই অসমৰ বৃহৎ নদী সোৱণশিৰি। এয়া তেওঁলোকৰ যাত্ৰা, এয়াই তেওঁলোকে সদায় এনেদৰেই যাত্ৰা কৰি আছে। আমাৰ আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ আমাৰ চেনেলটো লাইক কৰক।